দোস্ত ওয়েলকাম টু মিলন ব্লগ আৰু আজি আপোনালোকক এনেকুৱা জায়গা দেখাইছো বিকেট লৰত যাইছো গুৱাহাটীত এইখন গুৱাহাটীত না বিশ্ব গুৱাহাটীত আমি যাই আছো আপোনালোকে চাই দেখবো আৰু য'ত যি দেখো ৰাস্তাত চব দেখা আপোনালোক আৰু আমাৰ লগত আছে ধুনীয়া এটা নাজাৰা আপোনালোক দেখাই আছো চাওক কি সুন্দৰ এটা নাজাৰা পাহাৰ এইগিলাখান কি বঢ়িয়া কি সুন্দৰ এটা আপুনি গাড়ী চাড়ী যাই থাকে আপোনালোকে চাই দেখবো ভিডিঅ'টো এনজয় কৰিব আৰু মোৰ লগত আছে আজি বাছাৰ 2 পইণ্ট মানে এখন নাম মই বাছাৰ 2 পইণ্ট দিছোঁ আৰু মোৰ পাঁচপান আছে বিচৰা আৰু তুমি এটা কৈ দিয়া তুমি একা পলোৱা দেখাই দিয়া আমাৰ লগত আছে হগে দে হগে আৰু কিবা কৈ দিয়া তুমি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব মোৰো চেনেল এটা আছে মোৰ চেনেলটোৰ নাম ৰাইট উইথ বিমল আৰু ইয়াকো ছাবস্ক্ৰাইব কৰিব একদম মজাকৈ ভিডিঅ' এতিয়া চাই থাকক আৰু আমি আজি যাই আছোঁ আপোনালোক চাই থাকক ভিডিঅ'টো কণ্টিনিউ কৰক কি সুন্দৰ নাজাৰা আৰম্ভ কৰোঁ এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ বৰ্তমান আমি আহি পালোঁ শিঙিমাৰী চক পালোঁ আহি পেলা আৰু আপোনালোকে শিঙিমাৰী চকটো বহুত দেখাই পাইছে মানে কিছুমান মানুহে দেখা নাই দিছোঁ তথাপি দেখাই দিছোঁ এশ এইটো হৈছে শিঙিমাৰী চক তাতে ট্ৰেফিক পুলিচ বহে কিন্তু আজি নাই এতিয়া বৰ্তমান আমি আহি পালোঁ শৰাইঘাট ব্ৰিজ মানে দলংখন আহি পালোঁ শৰাইঘাট দলং আৰু বঢ়িয়া আজি যাম তাম নাই সেনে এটা শৰাইঘাট দলং হয়নে এইখনে হৈছে শৰাইঘাট দলং কি সুন্দৰ এটা চাই থাকক আপোনালোকক এটা চিনেমেটিক শ্বট দি আছোঁ এই দলংখন এতিয়া বৰ্তমান আমি আহি পাই গ'লোঁ জালুকবাৰী এইটো হৈছে জালুকবাৰী নাজাৰা গাইছ আমি এতিয়া বিকেট লুম পাই গ'লোঁ এই বিকেট লুম সোমালোঁ এতিয়া গাড়ী ইয়াতে পাৰ্কিং কৰি দিছোঁ মানে গাড়ী পাৰ্কিং কৰি দিছোঁ এইখনে হৈছে এইখন না এইখনে হৈছে বিকেট লুম যেতিয়া আপোনাক দেখাই আছোঁ চাব আমি এতিয়া গাড়ীখন ইয়াতে পাৰ্কিং কৰি লওঁ নে কি গাড়ীখন ইয়াতে পাৰ্কিং কৰিলোঁ আমি বৰ্তমান এতিয়া গাড়ী পুৰা পাৰ্কিং আছে ভিতৰে যাবলৈ লগ পাইছোঁ আপোনালোকক বৰ্তমান এতিয়া ভিতৰত সোমাম আপোনালোকে চাই থাকিব এইটো বাউণ্ডেৰী এইটো হৈছে বাউণ্ডেৰী বিকেট লোনৰ ভিতৰত সোমাম এতিয়া কেনে বস্তু পাই আপোনালোক দেখাই আছোঁ এইখন হৈছে গেট ভিতৰত সোমাই যোৱা চাই থাকক বুজিছা ইয়াত টুপিও আছে ইয়াত বুজিছা এতিয়া কি বস্তু হা ভিতৰে সোমাই চশমা আছে ইয়াত চশমা আছে এইবোৰ পিন্ধিব পাৰে আপোনালোকে চাইকেল লাগিব নেকি আপোনালোকক এটা চাইকেল আছে আহি পেলাই লৈ যাব এইবোৰ চাইকেল বিটিউনিৰ পৰা গোটাই একেবাৰে বহুত আছে কালাৰিং চাইকেল কি সুন্দৰ চাইকেল মজা চাইকেল দামো মোটামুটি ল'ব 9-10 মান ল'ব এখন চাইকেল 9-10 মান ল'ব 9-10 হাজাৰ টকা ল'ব ন এতিয়া 19,000 টকাৰ লগি আছে 19-20 হাজাৰ টকাৰ লগি আছে এইখন চাইকেল আপোনালোকে যদি কেম্প ল'ম বুলি ভাবি ৰাতি থকাকৈ ক'ৰবাত কেম্প ল'ম বুলি ভাবি যদি এইবোৰ কেম্প আছে এইবোৰ বিশাখা সোমাই দিয়া তুমি এই দিছোঁ একা সোমাই দিছে এইটো বিশ্ব বাগান দিলে দিছে নেকি বিৰাট কেম্প ৰাতি থকাৰ কাৰণে ভাল এইবোৰ হৈছে এইবোৰ চেণ্ডেল কিমান দাম
এতিয়া গমেই নাপায় কিয়াৰ দাম কিমান আছে গমেই নাপায় চেণ্ডেল আৰু ইয়াতে আছে আৰু এইবোৰ কি বস্তু এইবোৰে মানুহে সাঁতুৰিলে যি পিন্ধে যে ভৰিত সেই বস্তু পিছত এই চেণ্ডেল লোৱা তুমি মই ল'ম ভাল চাই ল'ম এইযোৰ তোমাৰ তাত সৰু হৈছে ভাল হোৱা নাই এইযোৰ সৰু হৈছে পেণ্টবোৰ ভাল লাগিছে অঁ 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 মোৰ আছে মোৰ মোৰযোৰ অলপ অঁ অঁ ইয়াতে নাও আছে এইবোৰ নাও কি সুন্দৰ সুন্দৰ নাও ল'বা নেকি পিছ লৈ দিয়া নাৱত মাৰা এই নাও যে বৈঠা বুলি যে কয় আমাৰ ফালে বৈঠা বুলি কয় আপোনালোকৰ ফালে কি বুলি কয় মই নাজানো আমাৰ ফালে বৈঠা বুলিয়ে কয় ৩,০০০ মোটামুটি ৪,০০০ দিয়ে অলপমান কম চাইকেলবোৰ আহিছে ইয়াত জিমৰ বস্তু আছে জিমৰ বস্তু ইয়াত জিমৰ বস্তু আছে বক্সিং হা গাইছ আমাৰ এপানে চাইকেলৰ পাম বেলেগ ধৰণৰ আৰু এপানে বেলেগ চাওক এইগিলা চাইকেল পাম মানে বেলেগ টাইপৰ বস্তু আছে চাইকেল পাম চাওক নহ'লে বা বেলেগ বস্তু আমাৰ তাতে বেলেগ ইয়াত চাইকেল চলালে হেলমেটো আছে এইবোৰ বৰ ধুনীয়া ধুনীয়া হেলমেট ল'ব নাই বুলি এটা ৩-৪,০০০ টকাৰ বেছি ল'ব গাইজ বৰ্তমান টুপি চাবা যাম ৰ'ব টুপি চাবা যাম আমি চাই থাকক তাতে বহুত কানি কাপোৰ আছে মইতো আহিছোঁ আৰু বিশ্বৰ লগত ঠিক আছে আৰু এই ৰাইডাৰ বোলো কাৰণে ইয়াতে বস্তু আছে এইগিলাখান ৰাইডাৰ বস্তু ৰাইডিং বস্তু আছে বিশ্ব এতিয়া পেণ্ট কিনিব চাওঁ মই পেণ্টটো কিমান দাম ৰাইডাৰ গাড়ী ৰাইডাৰ হ'লে এই বস্তুবোৰ আছে কি ধুনীয়া ধুনীয়া বস্তু এইবিলাক গাড়ী ৰাইডাৰবোৰে গাড়ী চলাওঁতে মানে পিন্ধা বস্তু আছে ইয়াতে চব পায় ইয়াত চব পায় এইগিলা আৰু বিশ্ব এতিয়া সৰু চলি আহিছে বৰ্তমান মাৰা এই হনা জুতি অনা গাড়ী এটা বস্তু চাব নেকি আপোনালোকে বিৰাট হাঁহি দিছে আপোনালোকে কি সুন্দৰ সৰু বাবু এইটো বহি আছে কি সুন্দৰ পাপ বেলেগ বহি আছে কিন্তু বিৰাট আৰাম ইয়াত এইবোৰ চেণ্ডেল মই একদিন বেলেগ দিন আহিম আহি পেলাই আৰু দিন লৈ যাম এইখিনি পেঞ্চিল দুটা লৈ যাম গেঞ্জি ল'বা ইচ্ছা নাই সৰু ছোৱালীৰ কাৰণে বলো আছে আহিছে 799 কিন্তু একো ভাল লগা নাই আমিতো এনে নেপিৰিলে চাওঁ নাজানো কৈ দিয়াচোন এইযোৰ কি জোতা কি জংঘল কাটা এই জংঘল কাটি যে মানুহে আমাৰ খেতি জংঘল কাটি দিলে এই জোতাযোৰ কিনে এইটো মানে ভৰিত একো ডিফেক্ট নহয় এইবোৰ পেন এইকেইটা পেন মোৰ তাত নহয় গোটা সৰু বিৰাট ডাঙৰ পেন পিন্ধিলোঁ 2 বছৰমান একো হোৱা নাই বৰ ধুনীয়া পেন দাম বহুত না 1200মান ল'ব এটা 2900 লেখা আছে 2900 কি ক ভালকৈ যে আমি নিপিন্ধোতো গাইছ আমি নিপিন্ধো এইবিলাক বহুত দাম নিপিন্ধো আমি কি কৰিম গাইছ আপোনালোকক যিখিনি পালোঁ দেখালোঁ আপোনালোকে ভিডিঅ'টো যদি চাই পেলাই ভাল পায় তেতিয়াহ'লে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ জয় আই অসম